বন্ধুসকল কেনে খবৰ আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ভাল খবৰ আপোনালোকলৈ লৈ আহিছোঁ আৰআৰবি গ্ৰুপ ডি ৰিজাল্ট ডেট আপোনালোকে বাৰু এনসাৰ কি চালেনে আপোনালোকে যদি এতিয়াও এনসাৰ কি চোৱা নাই তেনেহ'লে মোৰ এই ডিসক্ৰিপশন বক্সটোত যাওক আৰু তাত এটা লিংক দিয়া আছে সেই লিংকটোত গ'লে আপোনালোকৰ এনসাৰ কি পাই যাব আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু লগতে শ্বেয়াৰ কৰক বলা আমি এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু বন্ধুসকল আৰআৰবি গ্ৰুপ ডি ৰিজাল্ট ডেট আহি গ'ল ইয়াত অফিচিয়েল সাইটে এটা ডেট ৰিলিজ কৰিছে ইয়াত লিখা আছে যে আৰআৰবি গ্ৰুপ ডি ৰিজাল্টস 2018 অন ফেব্ৰুৱাৰী 13 অৰ্থাৎ ফেব্ৰুৱাৰী 13 তাৰিখে ৰিজাল্ট আউট কৰিব তেওঁলোকে হয় আপোনালোকৰ অপেক্ষাৰ ফল এতিয়া পাই যাব আপোনালোকে বেছি দিন আৰু অপেক্ষা কৰিব নালাগে আপোনালোকে এইকেইদিন নিশ্চিন্ত মনে থাকক হয় আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে